বিধানসভা সমষ্টিৰ বিজেপি NDAৰ মনোনীত প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ হৈ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'লোঁ। বাগানপাৰা অঞ্চলৰ ৰাইজ বা ওচৰ পাজৰৰ সমূহ ৰাইজে যিটো আজি সঁহাৰি দিছে বা উপস্থিতি তেওঁলোকৰ আমি দেখিবলৈ পাইছোঁ আৰু তেওঁলোকৰ যিটো মনৰ ভাষা ওঠৰ ভাষা আমি শুনিবলৈ পাইছোঁ। তেওঁলোকেও মানে আকৌ এবাৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰাত সহযোগ কৰিব বা সিদ্ধান্ত ইতিমধ্যে লৈছে আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তামোলপুৰ সমষ্টিৰ পৰা বিপুল ভোটত বিপুল ব্যৱধানেৰে জয়যুক্ত হোৱাৰ আমি এটা উমান বা গুণগুণনি আমি দেখিবলৈ বা শুনিবলৈ পাইছোঁ। সামগ্ৰিকভাৱে কংগ্ৰেছৰ কেনেকুৱা ধৰণৰ? কংগ্ৰেছে 20ৰ তলত থাকিব। 20ৰ তলত কংগ্ৰেছ যিটো আমি বৰ্তমান দেখি আছোঁ 20 মানে বিলো সমগ্ৰ অসমত। দিছপুৰ সমষ্টিৰ বিশেষকৈ দিছপুৰ সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। NDA হিচাপে BTC কিমান হ'ব? 15খনৰ 15খনে NDA হিচাপে। ইয়াত কোনো খেলি মেলি নাই। তামোলপুৰ সমষ্টিৰ প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দুয়োগৰাকী হেভি NDA 15খনৰ 15খনে ইয়াত জয়লাভ কৰিব। মই ক'লোঁ নহয় NDA যেতিয়া 15খন ক'লোঁ আৰু কি ক'ম আৰু এইটো আপোনালোকেতো মোতকৈ বেছি মানে ৰাইজৰ মনৰ ভাৱ জানে। 15 আউট অফ 15 NDA বিজেপি জিকিব। বিশেষকৈ বাক্সা জিলাত আমি দেখিবলৈ পাইছোঁ গুৰুত্বপূৰ্ণ পদবীত থকাৰ আপোনালোকৰ লোক বিজেপি ভাঙনমুখী হৈছে। নাই ক'তো হোৱা নাই। এটা আপোনালোকৰ হাতত ভুল খবৰ আছে বোধহয় আৰু যদি কোনোবা আছিল আমি আমাৰ ওচৰত যি কমপ্লেইন আহিছে সেইমতে আমি তেওঁলোকৰ কথা পাতিছিলোঁ আৰু কিছুমানক আমি দলৰ পৰা ইতিমধ্যে আমি বহিষ্কাৰো কৰিছোঁ। মানে NDA হিচাপে আছিল কিন্তু বৰমাত বাক্সা মই এইটো নাযাওঁ সেইটো কেইবাগৰাকীও তেনেকুৱা নাই তেনেকুৱা কি ক'ব লাগে। গৌৰৱ গগৈ কিবা বেলেগ গ্ৰহৰ পৰা আহিছে নেকি? আপুনি কওকচোন বেলেগ গ্ৰহৰ পৰা আহিছে নেকি? গৌৰৱ গগৈটো মানে পেৰাচুট লেণ্ডিং মানে ৰাজ পৰিয়ালৰ সন্তান। আমিতো সাধাৰণ পৰিয়ালৰ একেবাৰে খাব নোপোৱা পৰিয়ালৰ সন্তান। বিজেপিৰ 90গৰাকী প্ৰাৰ্থীৰ ভিতৰত চবেই সাধাৰণ পৰিয়ালৰ সন্তান। কোনো মুখ্যমন্ত্ৰীৰ পুত্ৰ নাই, কোনো কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ নাই। কথাটো কৈছোঁ সাধাৰণ পৰিয়াল। এতিয়া কংগ্ৰেছৰতো 18জন নে 20জন কেণ্ডিডেট দেখোন তেওঁলোকৰ পৰিয়ালৰ পৰাই দিছে। বিজেপিৰ 90জন কেণ্ডিডেটৰ এজনো কাৰো পৰিয়ালৰ লগত সম্পৰ্ক নাই। কংগ্ৰেছৰ 21জন নে 22জন প্ৰাৰ্থী কেৱল পৰিয়াল আৰু কংগ্ৰেছ দলে পৰিয়ালৰ বন্দনা কৰি ভাল পায়। গান্ধী পৰিয়াল, গগৈ পৰিয়াল, যিটো গগৈ পৰিয়াল মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰ সকলোক মানে গগৈৰ কথা মই কোৱা নাই, এইটো স্পষ্ট। আৰু 3জন গগৈ যদি ক'ৰবাত একলগ হৈছে 3 লাখ গগৈ বিজেপিৰ লগত আমাৰ লগত একলগ হৈছে। নিশেষ হ'ব নেকি কংগ্ৰেছ দল?